আগতকে আপুনি ভাল পাইছেনে? ডাক্তৰ চাহাব আগতকে একো ভাল পোৱা নাই। আই এমাৰটোৱে মোক কৈছিলে এইটো দৰৱ পূৰা কাম কৰিব বুলি, আৰু সি মোক মানে ফ্ৰিজ এটাও দিলে দৰৱটো লিখি দিবৰ কাৰণে। তেতিয়া কাম কৰা নাই কি হবে? ইয়াক বেলেগ মেডিচিন দিব লাগিব। হেৰি আপুনি চিন্তা নকৰিব, আপোনাৰ ভাল হৈ যাব। ৰ'ব অকণমান ৰেষ্টত থাকিব লাগিব আপুনি। মই মেডিচিনকেইটা বদলি কৰি দিছোঁ, আপোনাৰ ভাল হৈ যাব। ডাক্তৰ চাহাব এতিয়া আপুনিয়ে মোৰ কাৰণে ঈশ্বৰ, মোক যেনে তেনে বচাওক। আৰু মোক COVID-19 পোৱা নাইতো। নাই আপোনাৰ COVID-19 পোৱা নাই। পালেও চিন্তা নাই, আমাৰ ইয়াত অক্সিজেন আছে। আমাৰ হস্পিটেলত আপুনি মাল ফেকত তামাছত দেখো মানে, বুজিছেনে কথাটো? পইচা দিলে চব পাব আমাৰ ইয়াত। ছাৰ মোৰ মানুহজনৰ ঠিক হ'বনে? বেমাৰটো ভাল পাবনে? ছমাহ আপুনি বৰ কেয়াৰ ল'ব লাগিব বুজিছে। মিছেছ বৰুৱা, এইকেইদিন আপুনি ভালকৈ ৰান্ধি বাঢ়ি খুৱাব দেই, ভাল বস্তু খাবলৈ দিব। আৰু আপুনি যিটি বস্তু বিচাৰি মানুহজনক মানে হাইৰাণ নকৰিব কিন্তু। এই ধৰক কাপোৰ গহনা পাতি এইবিলাক নিবিচাৰিব এইকেইদিন। আৰু এইকেইদিন আপুনি চিৰিয়েল টিৰিয়েল নাচাব বুজিছে। আৰু আপুনি অকলে শ্বপিং টপিং কৰিবলৈ নাযাব। বহুত ক্ৰিটিকেল কণ্ডিশ্যন বুজিছেনে মিছেছ বৰুৱা। এতিয়া আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিব মানুহটো বাচিব নে জীয়াই থাকিব। ডাৰ্লিং, ডক্টৰে কি বুলি কৈছে? মই জীয়াই থাকিম নে মৰিম মই? ডক্টৰে তোমাৰ জীয়াই থকাৰ কোনো আশা নাই বুলি কৈছে বুজিছা। দোষ এন্দুৰৰ কাহিনী এটা শুনিবি নেকি? কচোন ক শুনো। এবাৰ 3টা এন্দুৰে বুজিছ আড্ডা মাৰি আছে, আৰু 3টাই নিজৰ বীৰত্বৰ কথা ইটো সিটোক কৈ আছে বুজিছ। প্ৰথম এন্দুৰটোৱে কৈছে সি বোলে এন্দুৰ মৰা দৰৱ খাই দিলে এদিন, তাৰ বোলে একোৱেই নহ'ল। তাৰপিছত দ্বিতীয়টোৱে কৈছে সি বোলে এদিন এন্দুৰ ধৰা ফান্দত ফচি গ'ল বুজিছ, আৰু এন্দুৰৰ ফান্দটো ভাঙি চিঙি সি বোলে ওলাই আহিলে। সাংঘাতিক দেখোন। তাৰপিছত কৈছো তৃতীয় এন্দুৰটোৱে কৈছে বোলে প্ৰথমটাক কৈছে বুজিছ যে তহঁতি দুটা কথা পাতি থাকে, এতিয়া মই ঘৰলৈ যাওঁ। এই বান্ধি থোৱা বোলে মেকুৰীটোক বহুত দেৰি পৰা বোলে খাবলৈ দিয়া নাই, খাবলৈ দিওঁগে বোলে, দেৰি হৈছে বোলে। হয়তো বৰুৱা দেখোন, মানুহটো মন মাৰি আছে যে, কিয় মন মাৰি আছে জানো? বৰুৱা কি হ'ল? ইয়াত ৰৈ আছে যে মন মাৰি। শৰ্মা এই নক'ব বুজিছে, দিন একেবাৰে বেয়া চলিছে মোৰ। কেলে কি হ'লনো? দেখিছেন নাই, কাৰফিউ দি দিলে দিনতে, বেপাৰ বাণিজ্য একেবাৰে বেয়া। তাৰোপৰি আৰু এটা ঘটনা হ'ল মোৰ কেইদিনমান আগতে। কি ঘটনা হ'ল আপোনাৰ? এই ছোৱালীজনীক মুখৰ প্লাষ্টিক চাৰ্জাৰী কৰিবৰ কাৰণে 2 লাখ টকা ধাৰ দিছিলোঁ বুজিছে, এসপ্তাহ আগত। এতিয়া ছোৱালীজনীক মই বিচাৰি পোৱা নাই নহয় বুজিছে। প্লাষ্টিক চাৰ্জাৰী কৰি মুখখনে বদলি হৈ গ'ল নহয় এতিয়া। মই চলা আগতে কথাটো নাভাবিলোঁ। এফালে কৰোণাই মাৰিছে, আনফালে ছোৱালীজনীয়ে মাৰি থৈ গ'ল। শৰ্মা আৰে এইজন দেখোন মোৰ তিতা জীৱন নামৰ কিতাপখন লিখা লিখকজন দেখোন। এই ডাঙৰীয়া শুনকচোন অকণমান। মোক মাতিছিল নেকি? হয় আপোনাকে মাতিছিলোঁ। আপুনি সেই মোৰ তিতা জীৱন বুলি লিখা কিতাপখনৰ লিখকজন নহয় জানো? হয় আপোনাৰ কিতাপখন পঢ়িলে বুজিছে, বৰ ভাল লাগিলে। লগতে আপোনাক ইয়াত লগ পাই বৰ ভাল লাগিলে। আপোনাৰ আত্মজীৱনীখন কিন্তু এবাৰ বেষ্ট চেলাৰ হ'ব দেই, মোৰ তিতা জীৱন। ধন্যবাদ। মাজে মাজে কিবা কিবি লিখি দিওঁ আৰু ৰাইজে আঁকোৱালি ল'লে মনটো ভাল লাগে আৰু। হয় আপুনি মোৰ তিতা জীৱনৰ নিচিনা তেনেকুৱা আত্মজীৱনী কেইখনমান আৰু লিখিবচোন দেই, ৰাইজে লগতে ময়ো পঢ়ি ভাল পাম। বৰ মজা লাগিছে দেই জুই সেকি। কোনে হাঁহিছে ছাগলীৰ নিচিনা? এইফালে চা, মই যখিনী হয়। মই ভয় নকৰোঁ বুজিছা, কাৰণ মই বিয়া পতা মানুহজনী তোমাৰ সৰু ভণ্টিয়ে হয়। বুজিছে হাতীমূৰীয়া? কি এতিয়া 2টা বজাৰ পৰা কাৰফিউ দি দিলে বুজিছে, বেপাৰ বাণিজ্য খতম। পাই ওলালেও মৰিব নোলালেও মৰিব এতিয়া। আগতেতো নেতাবিলাকে কৈছিলে যে অসমত এনেকুৱা চিটুৱেশ্যন নহয়, মাস্ক পিন্ধিব নালাগে। এতিয়া কিয় উল্টা হৈ গ'ল? কোনো নকয় কিয় এতিয়া? আপুনি বহুত অকৰা হৈ আছে দেই। নেতাবিলাকৰ পৰা অকণমান কিবা এটা শিকক, তেওঁলোকৰ নিচিনা ভাবিবলৈ ষ্টাৰ্ট কৰক বুজিছে। সঁচাকৈ মানুহবিলাক বৰ টেঙৰ হ'ল দেই আজিকালি। এইবিলাক বুদ্ধিয়ক নহয়, সিহঁতক টেঙৰ বুলি কোৱা হয়। বুদ্ধিয়ক আৰু টেঙৰ মাজত পাৰ্থক্য কিনো? টেঙৰ এইজনক কোৱা হয় যিজনে নিজৰ উন্নতিৰ কাৰণে আনৰ লোকচান কৰি দিয়ে।
টেঙৰে সদায় নিজৰ উন্নতি বিচাৰে, লাগিলে আনৰ লোকচান হৈ যাওক, আনে মৰি যাওক। অঁ, আৰু বুদ্ধি হওক কোনজন? বুদ্ধি হওক সেইজন যি নিজৰ উন্নতি কৰে আৰু তেওঁৰ উন্নতিৰ কাৰণে আনৰো উন্নতি হয়। তেওঁ সদায় আনৰ কথা ভাবে আৰু আনৰ লগতে নিজৰো উন্নতি বিচাৰে, আৰু সেইটো ছাকচেছ কৰিবৰ কাৰণে তেওঁ বুদ্ধি খটায়। সেইজনেই হৈছে পিয়ৰ বুদ্ধিমান ব্যক্তি। অঁ, হয় নেকি? মইতো কথাটো ভবাই নাছিলোঁ। আজিকালি মাইকীবিলাকো বৰ টেঙৰ হ'ল বুজিছে। অঁ, কেনেকৈ গম পালে আপুনি? এই আমাৰ খুলখালজনী আহিছে নহয়, কালি ধেমালিতে তাইক ক'লোঁ ছোৱালীটো আধা ঘৰো আলি বুলি। অঁ, তাৰপিছত কি হ'ল? এই কালি দৰমহাটোৰ পৰা আনিছিলোঁহে, এতিয়া বোলে তাইক আধা দৰমহা লাগে বোলে। বুজিছ দোষ, কালি বৰ লাজ পালোঁ নহয়। তোৰ লাজ আছে জানো লাজ পাবলৈ? তই তেনেকৈ কৈছে যদি নকওঁ যা। অ'কে চৰি ক না। কালি মানে গুৱাহাটীৰ পৰা আহি আছিলোঁ বুজিছ, পাপাহঁতৰ লগত গাড়ীত। ৰাস্তাতে এনেকুৱা জোৰছে মোৰ হাগিব লাগিলে, এতিয়া ক'ত হাগিম জেগা বিচাৰি পোৱা নাছিলোঁ বুজিছনে। অঁ, ক'ত থাকিলি তেতিয়াহ'লে? এই পেট্ৰল পাম্পত হাগিম বুলি ভাবিলোঁ, পেট্ৰল পাম্পো বিচাৰি নাপালোঁ। তাৰপিছত আহি আছোঁ আৰু একদম ৰখাব পৰা নাই, পেটটো বিষাই গৈছে, চিকুট মাৰি ধৰিছে বুজিছনে। অঁ, তাৰপিছত? এনেকৈ আহি থাকোঁতে আৰু এখন স্কুল দেখিলোঁ বুজিছনে। পাপাক ক'লোঁ ইয়াতে হাগোঁ বোলো। সোমাই গ'লোঁ আৰু স্কুলৰ ভিতৰলৈ। পাপাও লগত গ'ল, পাপা বাহিৰত ৰখি আছে। ভিতৰলৈ গ'লোঁ আৰু হাগিবলৈ বহিছোঁ। সন্মুখৰ ৱালখনত কিবা এটা লিখা আছে। সন্মুখৰ ৱালখনত চালোঁ, কি লিখা আছিলেনো তাত? তাত লিখা আছিল বোলে সোঁফালে চা। অঁ, সোঁফালে চালোঁ, তাত লিখা আছে বোলে বাওঁফালে চা। বাওঁফালে চালোঁ, তাত লিখা আছে বোলে পিছফালে চা। পিছফালে চালি নাই? তাত কি লিখা আছিলেনো? পিছফালে চাই দেখিলোঁ তাত লিখা আছে বুজিছ, যে ঐ গৰু হাগিব লাগিলে হাগ সোনকালে, নহ'লে ঘৰলৈ যা। কি ইফালে ইফালে চাই আছ বোলে? তই ভাল বনি গলি দেই। নকবি আৰু ৰে। বুজিছে শৰ্মা, SBI কৰ্মচাৰীৰ নিচিনা নিষ্ঠাবান কৰ্মচাৰী পোৱাই জটিল। কেনেকৈ ক'লেহে আপুনি SBI কৰ্মচাৰী নিষ্ঠাবান বুলি, ডেডিকেটেড বুলি? নাই আপুনি নাজানে, তেওঁলোকৰ নিচিনা নিষ্ঠাবান কৰ্মীয়ে নাই। আপুনি কেনেকৈ গম পালে কওকচোন? SBI কৰ্মচাৰী এজনৰ ওচৰত যদি তেওঁৰ গাৰ্লফ্ৰেণ্ড নতুবা ঘৈণীয়েকে যদি কয় ডাৰ্লিং ডু ইউ লাভ মি বুলি, তেতিয়া তেওঁ ক'ব, কি ক'ব তেওঁ? আপুনি 4 নম্বৰ কাউণ্টাৰলৈ যাওক, তেওঁ ক'ব পাৰিব বুলি। এইটো গগৈ আহিছে। ক'ৰ পৰা আহিলোঁ? বেণ্ডেজ চেণ্ডেজ লগাই চাওঁ, তাক সুধোঁ। অ' গগৈ এইফালে আহক। ৰ'বহে আহিছোঁ। কি হ'ল বেণ্ডেজ চেণ্ডেজ লগাই ঘূৰি ফুৰিছে যে, ক'ৰ পৰা আহিলে? এই নক'ব আৰু, ঘৰত কিমান সোমাই থাকিম। এই কাফিৰ মাজতে ওলাই আহিলোঁ অকণমান বুজিছে, পুলিচ চুলিচ কেনি আছেনে চাই মেলি আহিছোঁ বুজিছে। পিছে বেণ্ডেজ কেনেকৈ লাগিলে? মই এনেকুৱা বন্ধু একদম ভাল নাপাওঁ বুজিছা, যিবিলাকে মাল খাই নিজকে কণ্ট্ৰল কৰিব নোৱাৰে। কালি ৰাতি মোৰ লগৰকেইটা ঘৰত থব আহিলে, চালা 4 বাৰ মোক পেলালে বুজিছেনে। লাষ্টৰ বাৰ মোক ৱালতে পেলাই দিলে নহয়, এতিয়া মোৰ ফাটি গ'ল বুজিছে। খাই পেলাই সহ্য কৰিব নোৱাৰিলে কিয় মদ খাব লাগে সিহঁতি, হয়নে নহয় কওকচোন বাৰু?